Dear students, welcome to another video of the lessons 1 এক নম্বৰ পাঠৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু তোমালোকক সমূহ ছাত্ৰ ছাত্ৰীসকললৈ আমাৰ এই যোনটো এডুকেশ্যনৰ চেনেল দ্য চেনেল অফ এডুকেশ্যন ডেট ইজ 4D একাডেমীলৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আহা আমি ইতিমধ্যে এক নম্বৰ চেপ্টাৰৰ যি পৰিমেয় সংখ্যা তাৰ 10 নম্বৰলৈকে কৰিলৈ এতিয়া আছে আজি আমাৰ 11 নম্বৰ কুৱেশ্যন। তো 11 নম্বৰ কুৱেশ্যনত কি আছে চাই লওঁ ভালকৈ। কি বিধি প্ৰয়োগ কৰা হৈছে আমাক কৈছে, কি বিধি প্ৰয়োগ হৈছে। ইয়াত তিনিটা কুৱেশ্যন দিয়া আছে, আমাক ক'ব লাগে যে এই প্ৰথমটো কুৱেশ্যনত কি বিধি প্ৰয়োগ হৈছে, দ্বিতীয়টোত কি বিধি প্ৰয়োগ হৈছে আৰু তৃতীয়টোত কি বিধি, মানে পৰিমেয় সংখ্যাৰ কি কি বিধিবিলাক প্ৰয়োগ হৈছে আমি ক'ব লাগিব। তো এক নম্বৰ কুৱেশ্যনটো চাই লওঁ কি দিয়া আছে, -3/5 ইনটু -2/7 ইজ ইকুৱেল -2/7 ইনটু -3/5। যদি আমি ভালকৈ চাই লওঁ তোমালোকে এনচাৰটো ওলাই আছে, চাই লওঁচোন ধুনীয়াকৈ। কি দিয়া আছে, প্ৰথমে দিয়া আছে -3/5 ইনটু -2/7, ঠিক আছে। তাৰপিছত ইফালে দিয়া আছে -2/7 ইনটু -3/5। তেতিয়াহ'লে আমি ইতিমধ্যে পাইছোঁৱেই যে আমি কি পাইছিলোঁ, যদি a পূৰণ b ইজ ইকুৱেল b পূৰণ a হয় তেতিয়াহ'লে এইটো কি আছিল, পৰিমেয় সংখ্যাৰ ক্ৰম বিনিময় বিধি, মানে প্ৰথমটো পূৰণ দ্বিতীয় সংখ্যা সমান দ্বিতীয় সংখ্যা পূৰণ প্ৰথম সংখ্যা, এইটো হ'বই। গতিকে ইয়াতো চাই লওঁ একেই, ইয়াক যদি মই a বুলি ধৰোঁ, -3/5 পূৰণ -2/7 যদি b বুলি ধৰোঁ তেতিয়াহ'লে এইটো কি হৈ আছে a, এইটো কি হৈ আছে b, ঠিক আছে। তেতিয়াহ'লে আকৌ ইয়াত কি হৈ গ'ল, আকৌ এইটো কি হৈ গ'ল b, এইটো a হৈ গ'ল, মানে a পূৰণ b ইজ ইকুৱেল b পূৰণ a হৈ আছে। গতিকে আমাৰ এই প্ৰথমটোৰ এনচাৰ কি হ'ব, আমি এনচাৰটো লিখিম কি, ক্ৰম বিনিময় বিধি। এইটোৰ এনচাৰটো হ'ল ক্ৰম বিনিময় বিধি। এইটো ক্ৰম বিনিময় বিধি। কিয় ক্ৰম বিনিময় বিধিত কি হয়, যি দুটা সংখ্যা পূৰণ হয় পিছফালেও সেই দুটাই পূৰণ হয়, কিন্তু ক্ৰমটো বদলি হয়, মানে ইয়াৰ প্ৰথমটো এইটো দ্বিতীয়, ইয়াত দ্বিতীয়টো কি হৈ আছে প্ৰথম আৰু এইটো দ্বিতীয় হৈ আছে। গতিকে এইটো হ'ল ক্ৰম বিনিময় বিধি। তাৰপিছত আমি 2 নম্বৰ কুৱেশ্যনলৈ যাওঁ চোৱা ধুনীয়াকৈ। -4/5 প্লাছ 0 ইজ ইকুৱেল -4/5 ইজ ইকুৱেল 0 প্লাছ -4/5। মানে ইয়াত কি দিয়া আছে, -4/5ৰ লগত 0 এটা যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাই আছোঁ, হয়নে, -4/5 বা সমান 0 প্লাছ -4/5। তেতিয়াহ'লে এইটো নিশ্চয় কি বিধি প্ৰয়োগ হ'ব, আমি জানোৱেই 0 যদি কোনো এটা সংখ্যাৰ লগত 0 যদি যোগ হৈ যায় তেতিয়াহ'লে সেই পৰিমেয় সংখ্যা ওলাব। গতিকে এইটো হ'ল কি, যোগাত্মক অভেদ। এইটো কি আছিল আমাৰ, কি বিধি প্ৰয়োগ হৈছে, শূন্যৰ যোগাত্মক অভেদটো ব্যৱহাৰ হৈছে, ইয়াত যোগাত্মক অভেদ ব্যৱহাৰ হৈছে, ঠিক আছে। তেতিয়াহ'লে 3 নম্বৰ কুৱেশ্যনটো চাই লওঁ আমি। 2/9 ইনটু 1 ইজ ইকুৱেল 1 ইনটু 2/9 ইজ ইকুৱেল 2/9, মানে যিকোনো সংখ্যাৰ লগত যদি 1 পূৰণ কৰা হয় সেই সংখ্যাটোৱে পোৱা যায়, হয়নে। এইটো বা ইয়াৰ লগত আমি 1 পূৰণ কৰিলোঁ 2/9 পালোঁ, 1ৰ লগত এইটো পূৰণ কৰিলোঁ 2/9 পালোঁ। গতিকে এইটো হ'ল কি, গুণাত্মক অভেদ। এইটো কি ধৰ্ম প্ৰয়োগ হৈছে ইয়াত, এনেকুৱা যদি 1ৰে পূৰণ কৰোঁতে সেই সংখ্যাটোৱে পোৱা যায় তেতিয়াহ'লে সেই ধৰ্মটোৰ নাম হ'ব কি, গুণাত্মক অভেদ। এই 3টা কুৱেশ্যন আছিল 11 নম্বৰত। গতিকে ধৰিব পাৰিছা তোমালোকে। প্ৰথমটো মই আকৌ একবাৰ কৈ দিছোঁ শ্বৰ্টলি, -3/5 ইনটু -2/7, মানে এইটো a যদি হয় এইটো b হয়, ইয়াত চাওঁচোন এইটো ইফালে ক'ত গ'ল, পিছফালে, আৰু বিটো আগফালে, মানে a পূৰণ b সমান b পূৰণ a। যদি এনেকুৱা হয় এইটো কি ধৰ্ম হ'ব, ক্ৰম বিনিময় বিধি। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো -4/5 প্লাছ 0, মানে 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে আহি আছে, ইফালেও 0ৰ লগত সেই সংখ্যাটো যোগ কৰোঁতে সেই সংখ্যাটোৱে আহিছে, তেনেকুৱা কোৱা হয় শূন্যৰ যোগাত্মক অভেদ বিধি। আৰু লাষ্টত দিয়া আছে 2/9 ইনটু 1 ইজ ইকুৱেল 1 ইনটু 2/9 ইজ ইকুৱেল 2/9, মানে কিবা এটাৰ লগত কিবা এটা পৰিমেয় সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰোঁ তেতিয়াহ'লে সেইটো এনচাৰ পাম, সেইটো হ'ল কি, গুণাত্মক অভেদ, ঠিক আছে। তাৰপিছত আমি যাম 12 নম্বৰ কুৱেশ্যনলৈ, ঠিক আছে। কুৱেশ্যন নম্বৰ 12 চাইছোঁ আমি।
সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। তো আমাক কি কৈছে সংখ্যাৰ বিধি। তো সংখ্যাৰ বিধি ক'লে আমাৰ সংখ্যাৰ বিধি কি আছিল? এটা আছিল কি আবদ্ধতা বিধি, হয়নে? এটা আছিল আবদ্ধতা, আনটো আছিল কি ক্ৰম বিনিময়, এটা আছিল আবদ্ধতা, এটা আছিল ক্ৰম বিনিময়, তাৰপিছত আছিল বিতৰণ বিধি আছিল এটা, তাৰপিছত আছিল কি যোগাত্মক অভেদ আছিল, সহযোগ বিধি আছিল এটা, তাৰপিছত যোগাত্মক অভেদ আৰু গুণাত্মক অভেদ, এইকেইটা আছিল আমাৰ কি সংখ্যাৰ বিধি। তো এইবিলাক ব্যৱহাৰ কৰি আমি কি উলিয়াম এতিয়া এই কুৱেশ্যনটোৰ এনচাৰ উলিয়াম। ইয়াত ভালকৈ তোমালোকে চাই লোৱা কুৱেশ্যনটোত 6/7 + 2/5 + 2/7 + 1/5 দিয়া আছে, হয়নে? মানে খেলি মেলিকৈ দিয়া আছে। গতিকে আমি প্ৰথমে কি কৰিলোঁ, এই ডিনমিনেটৰ 7 থকা মানে দুয়োটাত হৰটো 7 থকা ওচৰত লৈ আহিলোঁ, মানে 7/6 + 7/2টো ওচৰত আনিলোঁ আৰু 5/2 আৰু 5/1 ওচৰত কৰিলোঁ। ঠিক আছে, এইটো বুজি পাইছে? এইটো কি কৰিছোঁ মই ক্ৰম বিনিময় বিধি কৰিছোঁ। মানে ক্ৰম বিনিময় বিধিত কি হয়, যদি A + B + C এনেকৈ যদি হয় তেতিয়াহ'লে মই এনেকৈও লিখিব পাৰোঁ C + A + B, মানে বদলাই দিব পাৰি, ইফালৰ ক্ৰমটো ইফালে, ইফালৰ ক্ৰমটো ইফালে চেঞ্জ কৰিব পাৰি। ঠিক আছে, এতিয়া এই দুটা কুৱেশ্যনৰ পৰা চোৱা, এই দুয়োটাত কি আছে, আমাৰ হৰটো কিমান হৈ আছে 7 হৈ আছে দুয়োটাত। ঠিক আছে, হৰটো কিমান হৈ আছে 7 হৈ আছে। গতিকে হৰটো 7 হোৱাৰ লগে লগে হৰ যদি একে হৈ যায় তেতিয়াহ'লে ওপৰৰ কেইটা কি লববিলাক কি হয় ডাইৰেক্টলি প্লাছ কৰিব পাৰি। ঠিক আছে, তো ইয়াত 7 আৰু 7 লসাগু 7 হ'ল, ওপৰত দুটা যোগ কৰি দিলোঁ 6 + 2। ঠিক তেনেকৈ ইফালৰো হৰ কিমান হ'ল 5 হ'ল, 5 হোৱাৰ লগে লগে ওপৰত নিউমাৰেটৰ মানে যিবিলাক ল'ব সেইবিলাক আমি প্লাছ কৰি দিলোঁ 2 + 1, তেতিয়াহ'লে কিমান হ'ল, এইটো হ'ল 7, ওপৰত হ'ল 6 2 কিমান হৈ গ'ল 8 হৈ গ'ল, আৰু ইয়াত হ'ল 5, ওপৰত 3 + 1 2 + 1 মানে 3 হৈ গ'ল। ঠিক আছে, ইয়ালৈকে বুজি পাইছা? মানে কি কৰিলোঁ আমি প্ৰথমে হৰ একে থকা সংখ্যা একে ওচৰত আনিলোঁ, এইটো 7/6 আৰু 7/2 ওচৰত কৰিলোঁ, 5/2 আৰু 5/1 একে কৰিলোঁ। তাৰপিছত কি কৰিলোঁ, এই দুটা লসাগু হ'ল 7, গতিকে ওপৰত যি আছিল লব দুটা যোগ কৰি দিলোঁ, ইয়াৰ তলত দুয়োটাতে 5 আছে 5, ওপৰৰ লব দুটা যোগ কৰি দিলোঁ, তেতিয়া কিমান হ'ল 6 2 8 হৈ গ'ল, প্লাছ এইটো হ'ল কিমান 5/3। ঠিক আছে, তাৰপিছত কুৱেশ্যনটোত কি হ'ল, এতিয়া মই কি কৰিম 7 আৰু এই 5 এই দুটা কি লগাব লাগিব, লসাগু ল'ব লাগিব। তো 7 আৰু 5ৰ লসাগু হ'ল কিমান 35। 35 হোৱাৰ লগে লগে এনেকৈ ভগ্নাংকৰ যোগত কি কৰিম আমি, যদি লসাগু এই দুটা পূৰণ কৰোঁতে যদি লসাগু ওলায় তেতিয়াহ'লে ওপৰত কি হ'ব, এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ, এনেকৈ কৰিলেই হ'ল। বুজি পাইছানে? যদি বেলেগ বেলেগ থাকে 7 আৰু 5 থাকিল না, 7 5 গুণ কিমান হৈ গ'ল 35, গতিকে 35 হ'লে কি হ'ল, তেতিয়াহ'লে কি হ'ব, এই 7ৰে ইয়াক ইনটু কৰি দিম আৰু 8ৰ লগত এইটো কৰি দিম, এনেকৈ লিখিলেই হ'ল। মানে 8 পূৰণ 5 যোগ 7 পূৰণ 3। ঠিক আছে, তেতিয়াহ'লে কিমান হ'ল 8 5 গুণ 40 যোগ 7 3 গুণ 21। তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ল কি, তলত হ'ল 35, ওপৰত 40 যোগ 21, 40 যোগ 21 কৰিলে কিমান হ'ল 61, 61/35। সেইটো কোনো কটাকটি নাযায়, লঘিষ্ঠ আকাৰলৈ নাযায়, গতিকে আমাৰ এনচাৰ হ'ল এইটো। ঠিক আছে, বুজি পাইছা? তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো দি আছে চোৱা, 670 × 7/11 + 670 × 1/3। তো আমাক কি দি আছে কুৱেশ্যনটো, 670 670 + 7/11 দিয়া আছে, হয়নে? 7/11 + 670 × 1/3। তো এই কুৱেশ্যনটো যেতিয়া আমি ছল্ভ কৰিম, এই কুৱেশ্যনটো ছল্ভ কৰোঁতে আমি কি চাব লাগিব, আমি চাম ইয়াত এই প্লাছৰ ইফালে এটা পদ আৰু প্লাছৰ ইফালে এটা পদ দুটা, এই দুয়োটাত কি বস্তুটো আছে, দুয়োটাত 670, ইয়াতো আছে 670, ইয়াতো আছে 670,
গতিকে আমি কি কৰিম 672 লৈ ল'ম 672 যদি লৈ লওঁ তেতিয়াহ'লে ইয়াত কিমান থাকিব 7/11 এই প্লাছটো প্লাছ আহি গ'ল ইয়াত থাকিল কিমান 1/3 এইটো হ'ল আমাৰ কি বিধি বিতৰণ বিধি এই কুৱেশ্যনটো কি কয় বিতৰণ বিধি বিতৰণ বিধিত কি আছিল আচলতে বিতৰণ বিধিত কি আছিল a ক্ৰছ b যোগ c এইটো হলে কি হ'ব প্ৰথমে a ৰে b পূৰণ হ'ব প্লাস আকৌ a ৰে কা পূৰণ হ'ব c পূৰণ হ'ব ঠিক আছে মানে a ৰে b পূৰণ হ'ব আকৌ a ৰে c আমাৰ ইয়াত ঠিক তেনেকৈ আছে চাচোন এইটো যদি a ধৰো এইটো যদি b ধৰো a ক্ৰছ b প্লাস এইটো হল কি আকৌ a ক্ৰছ c মানে a পূৰণ b যোগ a পূৰণ c ইয়াক আমি বিতৰণ বিধিত লিখিলে কি লিখিম a b যোগ c a পূৰণ b যোগ c তো ইয়াক কৰোঁতে 670 পূৰণ এতিয়া এইটো 11 আৰু 3 লখাও কিমান হ'ব 3 11 33 লখাও এনেকৈ লোৱাৰ পিছত মই কি কৰিবলৈ কৈছিলোঁ এইটো ইয়াৰ লগত এইটো ইয়াৰ লগত ক্ৰছ কৰি দিলে হ'ল পূৰণ কৰি দিলে হ'ল মানে 7 ৰ লগত কি পূৰণ হ'ব 7 3 গুণ যোগ 11 গুণ 11 ঠিক আছে তেতিয়াহ'লে কিমান থাকিল 670 ইনটু 33 ওপৰত 7 3 গুণ 21 যোগ 11 তেতিয়াহ'লে আমাৰ কিমান হৈ গ'ল 670 ইনটু 32/33 গতিকে আমাৰ এনসাৰটো কিমান হ'ব এতিয়া কটাকটি নাযায় গতিকে আমাৰ তলত হ'ল 33 আৰু ওপৰত এই দুটা পূৰণ কৰি দিয়া 670 আৰু 32 পূৰণ কৰা 2 গুণ 0 2 7 গুণ 14 2 7 12 1 13 3 গুণ 0 3 7 গুণ 21 18 19 20 0 4 3 1 4 1 2 গতিকে 2144/33 এইটোৱে হ'ল আমাৰ এনসাৰটো চাই লওঁ ধুনীয়াকৈ আমাৰ 3 নম্বৰ কুৱেশ্যনটো দিয়া আছিল 7/5 ইনটু -3/8 প্লাছ 3/4 ইনটু 7/5 মানে আমাৰ এইটো a যদি এইটো b ধৰো তেতিয়াহ'লে এইটো কি আছিল c পূৰণ a মানে a পূৰণ b যোগ c পূৰণ a মানে আমাৰ a পূৰণ b যোগ c পূৰণ a মানে a পূৰণ c যদি হয় তেতিয়াহ'লে বিতৰণ বিধি মতে কি হয় a পূৰণ b যোগ c হৈ যায় ইয়াতো ঠিক একেই a মানে 7/5 আছে b মানে হ'ল -3/8 প্লাছ 3/4 তাৰপিছত আমি ইয়াক কি কৰিম ইজিকেল 7/5 এটা এই 8 আৰু 4 লখাও কিমান হ'ব এলসিয়ামটো আমাৰ 8 হ'ল তাৰপিছত আমি কি কৰিম 8 হোৱাৰ পিছত কি কৰিম যদি ইয়াত বেলেগ বেলেগ থকা হলে আমি ডাইৰেক্ট পূৰণ কৰিলো হয় কিন্তু 8 আৰু 4 লখাগু 4 8 হ'ল গতিকে 8 এৰে 8 কেইবাৰ একবাৰ এক আৰু কি পূৰণ হ'ল -3 পূৰণ হ'ল গতিকে এইটো হ'ল কিমান -3 যোগ ইয়াত 4 আছে 4 ৰে 8 দুইবাৰ গতিকে 2 3 গুণ 6 হা তাৰপিছত আমি কি কৰিম 7/5 ইনটু 8 ভাগৰ -3 যোগ 6 মানে কিমান 6 পৰা 3 গ'ল 3 গতিকে আমাৰ এনসাৰটো হ'ল 8 5 গুণ 40 ওপৰত হ'ল 7 আৰু 3 7 3 গুণ 21 এইটোৱে হ'ল আমাৰ এনসাৰটো ইয়াত চাই লওঁ আকৌ একবাৰ মই বুজাই দিছোঁ 7/5 ইনটু -3/8 প্লাছ 3/4 ইনটু 7/5 মানে এইটো 7/5 ইয়াতো আছে পূৰণ হৈ আছে গতিকে এইটো বিতৰণ বিধি মতে কি হয় a পূৰণ b যোগ a পূৰণ c হলে আমি কি লিখিম a পূৰণ b যোগ c লিখিম গতিকে a মানে আছে ইয়াত 7/5 গতিকে b হল এইটো c হল এইটো এইটো যোগ লিখিলোঁ যে 8 আৰু 4 লখাগু হ'ল কিমান 8 গতিকে আমি লখাগু লোৱাৰ পিছত কি চাব লাগিব 8 ৰে 8 কেইবাৰ গৈ আছে একবাৰ 1 আৰু -3 পূৰণ কৰিলোঁ -3 ইয়াত 4 আছিল 4 ৰে 8 দুইবাৰ 2 3 গুণ 6 গতিকে 7/5 পূৰণ তলত হ'ল 8 ওপৰত 6 পৰা 3 গ'ল 3 এই 7 3 গুণ 21 ওপৰত তলত 8 5 গুণ 40 তাৰপিছত আমাৰ 4 নম্বৰ কুৱেশ্যনটো যোনটো আছিল চাই লোৱা ধুনীয়াকৈ -5/9 হোল ইনটু -27/15 প্লাছ 36/25 ঠিক আছে তো আমাৰ এইটো কি মতে যাব আমাৰ
যোনটো বিতৰণ বিধি এ বি যোগ চি হয়নে যদি এনেকৈ থাকে আমাৰ তেতিয়াহ'লে আমি কি লিখিম এ ক্ৰছ বি যোগ এ ক্ৰছ চি মানে এ পূৰণ বি যোগ এ পূৰণ চি ইয়াত আমাৰ ঠিক তেনেকৈ এইটো এ আছে এইটো বি এইটো চি যদি ধৰোঁ তেতিয়াহ'লে এ পূৰণ বি যোগ এ পূৰণ চি গতিকে মই কি লিখিলোঁ সেইকাৰণে প্ৰথমে আমি কি লিখিছোঁ -5/9 এ পূৰণ বি বি মানে এইটো আছিল -27/15 প্লাছ এইটো মই বেক চাইডত লিখি দিছোঁ মাইনাছ থকাৰ কাৰণে কোনো অসুবিধা নহয় চিটো আগত লিখিলোঁ এ পূৰণ চি ঠিক আছে এ পূৰণ বি এ পূৰণ চি মানে এইটোৰে প্ৰথম ইয়াক পূৰণ হৈছে যোগ আকৌ এইটোৰে ইয়াক পূৰণ হৈছে এইটো ইয়াত লিখি দিছোঁ তাৰপিছত চাই লওঁ ইয়াত কি হ'ব তেতিয়া 9ৰে 27 কেইবাৰ কাটিলোঁ 3বাৰ কাটিলোঁ 9 3 গুণ 27 আকৌ 5ৰে 15 কাটিলোঁ কেইবাৰ 3বাৰ 3 3 কটাকটি কৰি দিলোঁ গতিকে থাকিল কিমান ইয়াত 3ৰে 3 কেইবাৰ যায় একবাৰ যায় হয় 3ৰে 3 কেইবাৰ গ'ল একবাৰ গ'ল গতিকে এইটো মাইনাছে মাইনাছে প্লাছ হ'ল আৰু 1 আহিল ঠিক ইফালে তেনেকৈ 9ৰে 37ক 9 4 গুণ 37 আৰু 5ৰে 25ক 5 5 গুণ 25 বাৰ গ'ল তেতিয়াহ'লে ইয়াত থাকিল এইটো মাইনাছে মাইনাছে প্লাছ হৈছিল ইয়াত থাকিল 1 এইটো প্লাছ এইটো মাইনাছ গতিকে প্লাছে মাইনাছে মাইনাছ ওপৰত থাকিল 4 তলত থাকিল 5 গতিকে 4/5 এইটো দিয়া আছে তাৰপিছত ইয়াৰ এই দুটাৰ লসাগু কিমান ল'লোঁ 5 গতিকে এইটো 5 গুণ 5 বিয়োগ 4 5 - 4 গতিকে 1/5 হ'ল আমাৰ এনচাৰ 4 নম্বৰ এইটো বুজি পাইছেনে এইখিনি মাইনাছটো যদি 1ৰ পৰা আমি 3/2 যদি মাইনাছ কৰোঁ তেতিয়া ইয়াৰ কি হ'ব এলচিএমটো ইয়াৰ কি হ'ব 3 হ'ব আৰু ওপৰত কি হ'ব 3 গুণ 3 বিয়োগ এইটো 2 আছে গতিকে 3/1 হ'ব ঠিক তেনেকৈ আমাৰ ইয়াত 5 হ'ল ইয়াত এলচিএম 5 গুণ 5 বিয়োগ 4 গতিকে 5ৰ পৰা 1 গ'ল 5ৰ পৰা 4 গ'ল 1 থাকিল গতিকে 4 নম্বৰ এনচাৰ হ'ল 1/5 5 নম্বৰ কুৱেশ্যনটোত যদি আমি চাওঁ তেতিয়াহ'লে এই চাই লোৱাচোন এইটো 3ৰে 3 কাটিব পাৰি হয়নে এই 2ৰে এই 4 কাটিব পাৰি এই 2ৰে এই 2 কাটিব পাৰি কিন্তু আমাক যেহেতু বিধি প্ৰয়োগ কৰিবলৈ দিছে আমি বেলেগ ধৰণে কৰি চাওঁ ঠিক আছে তো এই প্ৰথম দুটাৰ পৰা লসাগু কি আহিল দুয়োটাৰ হৰ কি আছে 3 আছে যদি হৰ একে হয় তেতিয়াহ'লে কি কৰিম যোগ বা বিয়োগত ওপৰত যেনেকৈ থাকে তেনেকৈ কৰি দিলে হ'ল যেহেতু ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে হৰ হ'ল আমাৰ 3 ওপৰত কি যোগ হৈ গ'ল 2 যোগ 3 ঠিক আছে তাৰপিছত প্লাছ তো এইটো আৰু এই দুটাৰ পৰা ইয়াৰ আৰু ইয়াৰ পৰা এই দুটা কুৱেশ্যনটোৰ পৰা আমি কি পাব পাৰোঁ আমি বিতৰণ বিধি প্ৰয়োগ কৰি দিম ইয়াতো 3/2 আছে ইয়াতো 3/2 আছে গতিকে মই 3/2 লৈ ল'লোঁ এইটো চোৱা ইয়াক যদি মই এ ইয়াক বি ধৰোঁ এ পূৰণ বি আকৌ এ পূৰণ চি হৈ আছে গতিকে সেইটো মানে কি হ'ব এ বি যোগ চি হ'ব ইয়াত মাইনাছ আছে কাৰণে মাইনাছ হৈ গ'ল তো 3/2 দুয়োটাত আছে লৈ ল'লোঁ ইয়াত আহিল 2/1 এইটো -1/4 আহিল এইটো ইয়াত পৰে বিতৰণ বিধি এতিয়া ইয়াত চাই লওঁ এইটো 2 আৰু 3 5 হৈ গ'ল তলত 3 হৰ আছে ঠিক আছে প্লাছ এই 2/3টো আহি গ'ল 2 আৰু 4 লসাগু কিমান 4 আৰু 2ৰে 4 কেইবাৰ যায় দুবাৰ এইটো 2 আৰু 4 লসাগু হ'ল কিমান 4 2ৰে 4 কেইবাৰ যায় দুবাৰ যিমান বাৰ যায় তাৰ লগত এইটো কি হ'ব পূৰণ হ'ব গতিকে 2 গুণ 2 মাইনাছ 4ৰে 4 একবাৰ 1 গুণ 1 ঠিক আছে ইয়ালৈকে কোনো অসুবিধা নাই তাৰপিছত এইটো 5/3 আকৌ পাতি ল'লোঁ প্লাছ 2/3 আহি গ'ল পূৰণ 2ৰ পৰা 1 গ'ল 1 তলত আহিল 4 আকৌ 2ৰে 4 কেইবাৰ গ'ল দুবাৰ গ'ল গতিকে ইয়াত আহিল কি 5/3 প্লাছ এইটো ওপৰত থাকিল 1 তলত হ'ল 3 2 6 মানে ইয়াত এতিয়া আকৌ কি কৰিম মই 3 আৰু 6 কি ল'ব লাগিব এলচিএম মানে লসাগুটো ল'ব লাগিব 3 আৰু 6 লসাগু কিমান হ'ব 6 হৈ গ'ল 3ৰে 6 আকৌ কেইবাৰ এইটো 3ৰে এই 6 কেইবাৰ গ'ল দুবাৰ গ'ল 2 5 গুণ 10 যোগ 6ৰে 6 কেইবাৰ গ'ল একবাৰ 1 গুণ 1 গতিকে 10 1 11 তলত হ'ল 6 that is the answer of the question number 6 তাৰপিছত আমি চাম কুৱেশ্যন নম্বৰ 6 ইয়াত দিয়া আছে 4/7 ইনটু -5/9 প্লাছ 4/7 ইনটু 1/5 এইটো আকৌ একে বিতৰণ বিধিত এইটো এ পূৰণ বি যোগ এ পূৰণ চি মানে আমাৰ কি হৈ আছিল আমি আগতে পাইছিলোঁ এ পূৰণ বি যোগ এ পূৰণ চি যদি হয় আমি কি লিখিম এ পূৰণ বি যোগ চি এইটো আছিল আমাৰ বিতৰণ বিধি ইয়াতো ঠিকেই এইটো এ এইটো বি গতিকে এ পূৰণ বি আকৌ এ পূৰণ চি তেতিয়াহ'লে আমাৰ কি হ'ব এ ব্ৰেকেট দিলোঁ বি যোগ চি ঠিক আছে বি যোগ চি দিলোঁ
তো এইটো এ মানে 4/7 4/7 আহিল এতিয়া ইয়াত আছিল 9 ইয়াত আছিল 5 গতিকে 9 5 গুণ কিমান হ'ল ইয়াত লসাগুটো 45 হ'ল 45 যদি লসাগু এই দুটা পূৰণ কৰি যদি লসাগু হৈ যায় তেতিয়াহ'লে আমাৰ কি নিয়ম আছিল এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰি দিলে হৈ গ'ল এইটো ইয়াৰ -5 আৰু 5 পূৰণ কৰিলোঁ 25 আৰু ইফালে 9 গুণ 9 ঠিক আছে তেতিয়াহ'লে আমাৰ কি হ'ল 4/7 ইনটু এইটো 25 পৰা 9 গ'ল এটা মাইনাছ এটা যদি প্লাছ থাকে আমি সদায় কি কৰিম মাইনাছ কৰিম গতিকে -25 পৰা 9 গ'ল -16 তলত থাকিল কিমান 45 তাৰপিছত আমি কি কৰি দিছোঁ 4/4 আৰু -16 কটাকটি নাযায় গতিকে এইটো 4 আৰু -16 দুয়োটাই ওপৰত গতিকে আমি 4 আৰু 16 ইনটু কৰি দিলোঁ 4 6 গুণ 24 4 হাতে গ'লে 2 4 গুণ 4 5 6 -64 তলত খাতেৰে 45 পূৰণ কৰি দিলোঁ 7 5 গুণ 35 5 হাতে গ'ল কিমান 3 7 4 গুণ 28 29 30 31 গতিকে আমাৰ হ'ল এনচাৰটো এইটো ঠিক আছে -64/315 আকৌ ধুনীয়াকৈ চাই লওঁ একবাৰ কৈ দিছোঁ 4/7 এইটো এ আছিল চা পূৰণ বি এ পূৰণ চি মানে ইয়াত একে আছে নাই আমি চাম এইটো আৰু এইটো একে হৈ আছে গতিকে আমাক কি বিতৰণ বিধি প্ৰয়োগ হ'ব এ ব্ৰেকেটত কি লিখিলোঁ বি যোগ চি এতিয়া 4/7 এ এ হৈ গ'ল ইয়াত 9 আৰু 5 লসাগু 45 তেতিয়া কি হ'ব যদি এনেকৈ লসাগু পূৰণ কৰি ওলাই যায় তেতিয়াহ'লে আমি এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল 5 5 গুণ 25 আচলতে এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন মানে কি 9ৰে 45 কেইবাৰ যায় 5 বাৰ যায় গতিকে 5 5 গুণ 25 আৰু 5ৰে 45 কেইবাৰ যায় 9 বাৰ যায় গতিকে 9 গুণ 9 তো -25 পৰা 9 গ'ল -16 4 আৰু -16 পূৰণ কৰিলোঁ -64 আৰু 7 আৰু 45 পূৰণ কৰিলোঁ 315 ডেট ইজ দ্য এনচাৰ অফ দ্য কুৱেশ্যন নম্বৰ 6 তো আমাৰ একেবাৰে শেষৰ কুৱেশ্যন যোনটো ঠিক আছে 7 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা 2/3 ইনটু -5/7 -1/6 ইনটু 3/7 প্লাছ 1/14 ইনটু 2/3 তো আমি ইয়াক চাই ল'ম ভালকৈ এইটো এটা পদ ইনটু হৈ আছে ইয়াতো ইনটু হৈ আছে মাজত ইয়াতো ইনটু হৈ আছে গতিকে ইনটু হ'লে আমি কি কৰিব পাৰিম কেনচেল কৰিব পাৰিম গতিকে 3ৰে 6ক কেনচেল কৰিলোঁ কেইবাৰ গ'ল 3 2 যা 6 গতিকে 2 টাইমছ গ'ল ঠিক তেনেকৈ ইয়াত 2ৰে 14ক কেনচেল কৰিলোঁ কিমান টাইমছ গ'ল 7 টাইমছ গ'ল ডেট মিনছ আমাৰ তেতিয়া কি হৈ গ'ল ইয়াত চাই লোৱা তলত হ'ল 3 আৰু 7 3 7 গুণ 21 হৈ গ'ল ওপৰত 2 আৰু কিমান হৈ আছে পূৰণ 5 গতিকে -10 প্লাছ এইটো মাইনাছ তাৰপিছত ওপৰত হ'ল ইয়াত 1 তলত 2 7 গুণ 14 এই প্লাছটো আহি গ'ল 7 3 গুণ তলত 21 ওপৰত একো নাই গতিকে 21 ঠিক আছে তাৰ তলত চোৱা -21 -10 তাৰপিছত এইটো 21 আছে তলত ইয়াতো 21 আছে গতিকে এই দুটাক মই ওচৰত আনি দিলোঁ কি নিয়ম বিধিমতে ক্ৰম বিনিময় বিধি ঠিক আছে ক্ৰম বিনিময় বিধিত এইটো এ প্লাছ বি প্লাছ চি হ'লে কি কৰিব পাৰি য'তো চেঞ্জ কৰিব পাৰি মানে এ বি ইয়াৰ ওচৰত এইটো আনিব পাৰি ঠিক আছে তেতিয়াহ'লে যেতিয়া ইয়াৰ ওচৰত এইটো আনিলোঁ তেতিয়া চাই লওঁ তেতিয়া এই দুটা কি হ'ল ইয়াৰ ডিনমিনেটৰ একে হৈ গ'ল হৰটো একে হৈ গ'ল হৰটো একে হ'লে আমি ইয়াত 21 লৈ ল'লোঁ ওপৰত কি হ'ব হৰ একে যদি হৈ যায় তেতিয়াহ'লে ওপৰত যেনেকৈ আছিল তেনেকৈ বহে মই আগতেও কৈছোঁ গতিকে ওপৰত -10ৰ জেগাত -10 প্লাছ 1ৰ জেগাত +1 -1/14টো আহি গ'ল ঠিক আছে তাৰপিছত আমি কি কৰিছোঁ এই -10 +1 মানে কিমান -10ৰ পৰা 1 গ'ল -9/21 ঠিক আছে মাইনাছ ইফালে আছে 1/14 এইটো তেনেকৈ আহিছে এতিয়া মই কি কৰিম 21 আৰু 14 কি ল'ব লাগিব লসাগু ল'ব লাগিব গতিকে 21 আৰু 14 পাতি দিলোঁ দুয়োটা কি হৈ যায় 7ৰে যায় 7 3 গুণ 21 আৰু 7 2 গুণ 14 ইয়াৰ পিছত নাযায় গতিকে মই কি কৰিলোঁ 7 পূৰণ 3 পূৰণ 2 7 3 গুণ 7 2 গুণ 14 3 গুণ 42 হ'ল গতিকে আমাৰ এলচিএমটো কিমান হৈ গ'ল 42 সেইটো 42 গ'লে তাৰপিছত কি কৰিব লাগিব ভগ্নাংশ হৰণত এইটোৱে ইয়াক কেইবাৰ যায় আমি চাব লাগিব 21 আৰু 42 কেইবাৰ যায় 2 বাৰ যায় গতিকে 2 9 গুণ 18 এইটো মানে -9 পূৰণ 2 মাইনাছ 14ৰে 42 কেইবাৰ যায় 3 বাৰ 3 গুণ 3 চাই লওঁ ধুনীয়াকৈ এইটো -9 2 গুণ 18 -3 গুণ 3 তো দুয়োটা যদি মাইনাছ হয় আমি কি কৰিব লাগিব মাইনাছে মাইনাছে প্লাছ কিন্তু চিনটো কি হৈ যায় মাইনাছ হৈ যায় গতিকে -21/42 ঠিক আছে তাৰপিছত আমি 21ৰে 21ক একবাৰ 21ৰে 42 কেইবাৰ যায়
দুইবাৰ যায়, গতিকে আমাৰ এনচাৰটো হ'ল -হাফ। বুজি পাইছা? যদি নাই পোৱা আকৌ একবাৰ ধুনীয়াকৈ চাই লোৱা। আমাৰ কুৱেশ্যনটো দিয়া আছিল এইটো। এই কুৱেশ্যনটো দিওঁতে 2/3 ইনটু -5/7 হয়, -1/6 প্লাছ 3/7 প্লাছ 1/14 ইনটু 2/3। ইয়াত চাই লোৱা, এইটো কটাকটি যায়, 3ৰে 6 কাটিলোঁ 2বাৰ, আৰু এই 2 দি 14 কাটি দিলোঁ 7 বাৰ। তেতিয়া কি হৈ গ'ল, এইটো হ'ল তলত 3 7 গুণ 21, ওপৰত 2 আৰু -5 -10, মাইনাছ ওপৰত থাকিল 1, তলত হ'ল 7 2 14, যোগ ওপৰত থাকিল 1, তলত হ'ল 3 7 গুণ 21। তাৰপিছত কি কৰিলোঁ, এই 21 আৰু 21 দুয়োটা হৰ একে থকা হৰখিনি ওচৰত লৈ ল'লোঁ, কি নিয়মতে, ক্ৰম বিনিময় বিধিমতে। তো এইটো দুটা লৈ ল'লোঁ ওচৰত, -1/14। এতিয়া দুয়োটাৰ তলত যদি 21 আছে, গতিকে আমাৰ লসাগু হৈ গ'ল 21, আৰু একে যদি হৰ থাকে তেতিয়াহ'লে যোগ বা বিয়োগত ওপৰত যেনেকৈ থাকে ঠিক তেনেকৈ পাতিলে হৈ গ'ল -10 প্লাছ 1টো আছিল 1 -1/14। এতিয়া -10ৰ পৰা 1 গ'ল -9, তলত 21 -1/14, 21 আৰু 14 লসাগু ল'লোঁ, 42 পালোঁ লসাগু, গতিকে 42 তলত পাতি দিলোঁ, 21ৰে 42 দুইবাৰ, গতিকে 2 আৰু 9 পূৰণ কৰিলোঁ, মাইনাছ চিন মাইনাছ আহিল, 14ৰে 42 তিনিবাৰ, 1 আৰু 3 পূৰণ কৰি দিলোঁ। তাৰপিছত 9 2 18 হৈ গ'ল, -3 গুণ 3, তলত 42, -18 -3 কৰিলে -21, তলত হ'ল 42, -21ৰে 42 কেইবাৰ গ'ল, দুবাৰ গ'ল, গতিকে আমাৰ এনচাৰ হ'ল -হাফ। ডেট ইজ দ্য এনচাৰ। এতিয়া আমি চাম 13 নম্বৰ কুৱেশ্যন। 13 নম্বৰ কুৱেশ্যনত কৈছে, তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা বুলি দিয়া আছে আমাৰ কুৱেশ্যনটো। চাই লোৱা, তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা। সংখ্যা 3টা আমাক দিয়া আছে, ঠিক আছে। 13 নম্বৰ কুৱেশ্যনত আমাক দিয়া আছে, তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা। মানে কি কৈছে, এই সংখ্যা 3টা দিয়া আছে, এই সংখ্যা 3টাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে নে নচলে আমি পৰীক্ষা কৰিব লাগে। এতিয়া প্ৰথমে আমি বুজি লওঁ সহযোগ বিধি কি আছিল। সহযোগ বিধি যদি A B C 3টা পৰিমেয় সংখ্যা থাকে, তেতিয়াহ'লে A + B + C কৰিলে যিমান ওলায়, A + B + C, মানে প্ৰথমে A আৰু B যোগ কৰি Cৰ লগত ব্ৰেকেট দিয়ে, মানে কি প্ৰথমে এই দুটা যোগ কৰি তাৰপিছত Cৰ লগত যোগ কৰিলে যিমান ওলায়, ইফালে কি B আৰু C যোগ কৰি A লগত যোগ কৰিলেও সিমানেই ওলায়। বা পূৰণত কি হয়, A পূৰণ B, প্ৰথমে এই দুটা A আৰু B পূৰণ কৰি Cৰ লগত পূৰণ কৰিলে যিমান ওলায়, A পূৰণ B পূৰণ C প্ৰথমে কৰি যদি তাৰ লগত A পূৰণ কৰোঁ সিমানে ওলায়। এইটো আছিল আমাৰ কি সহযোগ বিধি। এতিয়া আমি প্ৰমাণ কৰিব লাগে, চাব লাগে যে এই 3টা সংখ্যাই এই যোগ আৰু পূৰণৰ এই বিধিটো মানে সিদ্ধ কৰে নে নকৰে, মানে মানি চলে নে নচলে, ঠিক আছে। তো আমি যোগৰ ক্ষেত্ৰত চাওঁ। এতিয়া চাওঁ আমি যোগৰ ক্ষেত্ৰত মানে নচলে। যোগৰ ক্ষেত্ৰত কি আছিল সহযোগ বিধিটো, A + B ব্ৰেকেটত প্লাছ C ইজিকেল A + B + C ব্ৰেকেটত, ঠিক আছে। প্ৰথমে এই দুটাৰ ব্ৰেকেট থাকিল, Cটো অকলে আছিল, ইফালে A অকলে B + C। এতিয়া আমি এই 3টা সংখ্যা, যিকেইটা সংখ্যা আমাক কুৱেশ্যনটোত দিয়া আছিল, ইয়াত কুৱেশ্যনত এই 3টা সংখ্যা দিয়া আছিল, এই 3টা আমি এইটো A, এইটো B, এইটো C, ইয়াত আমি ব্যৱহাৰ কৰিম। এইটো চোৱা, ইয়াত A ৰ জেগাত এইটো পাতিলোঁ -2/3 প্লাছ B ৰ জেগাত 3/2, ব্ৰেকেট ক্ল'জ কৰিলোঁ, প্লাছ C মানে 4/5, ইফালে Aটো বেলেগে ৰাখিলোঁ আৰু B আৰু C ব্ৰেকেটত দিলোঁ, ঠিক আছে। তাৰপিছত চাই লওঁ কি হৈ আছে, এইটো 3 আৰু 8 হয়নে, 3 আৰু 8 ইহঁতৰ 3ৰে 8 হৰণ নাযায়, গতিকে আমি ডাইৰেক্ট ইহঁতৰ লসাগু উলিয়াওঁতে কি কৰিলোঁ, 3 8 গুণ 24 পাতি দিলোঁ। যদি এই দুটা পূৰণ কৰোঁতে লসাগু যদি পূৰণ কৰিবলগীয়া হয়, তেতিয়া মই আগতে কৈছিলোঁ ওপৰত কি হয়, এনেকৈ ক্ৰছ পূৰণ কৰি দিলে হৈ গ'ল, মানে -2 আৰু 8 -16 যোগ 3 3 গুণ 9 যোগ 4/5 ইজিকেল -2/3, ইফালেও একেই 8 5 গুণ 40 হৈ গ'ল, তেতিয়াহ'লে ওপৰত ক্ৰছ এনেকৈ কৰি দিয়ে, 3 আৰু 5 15, 8 4 গুণ 32, ঠিক আছে। তাৰপিছত এইটো 24 24 আহিল, -16ৰ পৰা 9 গ'ল -7 প্লাছ 4/5 এনেকৈ আহিল, -16ৰ পৰা 9 গ'ল -7, ইফালে হ'ল -2/3 প্লাছ 15 আৰু 32 যোগ কৰিলোঁ 47 হ'ল, তলত থাকিল 40। তাৰপিছত 24 আৰু 5, এইটো 5ৰে 24 হৰণ নাযায়, গতিকে আমি কি কৰিলোঁ, এই দুটা পূৰণ কৰি দিলোঁ, 5 4 গুণ 20 0, 5 2 গুণ 10 11 12, মানে 120 হ'ল ইয়াৰ লসাগু।
যেতিয়া এই দুটা পূৰণ কৰি লসাগু উলিওৱা হ'ল তেতিয়াহ'লে আকৌ একেই নিয়ম, এই দুটা পূৰণ হ'ল 7 5 গুণ 35 মাইনাছ 35, আকৌ এই দুটা পূৰণ কৰিলোঁ 4 আৰু 24 কৰিলোঁ কিমান 96। ঠিক তেনেকৈ ইফালে 3 আৰু 40 কিমান লসাগু 120, এই দুটা পূৰণ কৰি দিয়ে মাইনাছ 2 আৰু 40 মাইনাছ 80 যোগ 3 আৰু 47 পূৰণ কৰিলোঁ 141। এতিয়া 96 পৰা 35 গ'ল 61, ইফালে 141 পৰা মাইনাছ 80 গ'ল 61, তলত দুটাৰ 120, মানে কি হৈছে এইটো সমান এইটো হৈছে, মানে কি গম পালোঁ আমি এই সংখ্যা তিনিটাই যোগৰ ক্ষেত্ৰত কি বিধিটো মানি চলে, সহযোগ বিধিটো মানি চলে। এতিয়া আমি চাম সেই সংখ্যা তিনিটা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে। গতিকে পূৰণৰ ক্ষেত্ৰত কি আছিল, সহযোগ বিধিটো এ পূৰণ বি, প্ৰথমে এই দুটা পূৰণ কৰি তাৰ লগত চি পূৰণ কৰিম, সমান ইফালে আকৌ এ পূৰণ বি ক্ৰছ চি, মানে ইয়াত আছে প্ৰথমে বি পূৰণ চি পূৰণ কৰি তাৰ লগত এ পূৰণ কৰিম, মানে ইয়াত এই দুটা ব্ৰেকেট আছে, ইয়াত এই দুটা ব্ৰেকেট আছে। এই সংখ্যাকেইটা পাতি ল'লোঁ, এ মানে -2/3 ইনটু 3/8 পূৰণ চি মানে আছিল 4/5, ইফালে সংখ্যাকেইটা পাতি ল'লোঁ -2/3 ইনটু 3/8 ইনটু 4/5। ঠিক আছে, ইয়াত কোনো ঝেমেলা নাই, এইখিনিলৈকে আমি কুৱেশ্যনকেইটা পাতিছোঁ। তাৰপিছত এই 3 কেঞ্চেল কৰি দিলোঁ, 2ৰে 8 কেইবাৰ গ'ল 4 বাৰ, আৰু 2ৰে এই 2টো কেইবাৰ গৈছিল 1 বাৰ গৈছিল, গতিকে আমাৰ ইয়াত থাকিল কিমান -1/4 পূৰণ এই 4/5টো আহি গ'ল। ঠিক সিফালে -2/3 তেনেকৈ থাকিল পূৰণ এইটো 4ৰে 8 কেইবাৰ গৈছিল 2 বাৰ, গতিকে তলত হ'ল 2 5 গুণ 10, ওপৰত থাকিল 3। এতিয়া ইয়াত চোৱা এইটো 4 আৰু 4 কি হৈ গ'ল কটাকটি গ'ল, হয়নে, 4ৰে 4 গ'ল কটাকটি গ'ল, থাকিল কি -1/5, ইফালে কি হ'ল -2/3 আছিল পূৰণ 3/10 আছিল, এই 3ৰে কাটি দিলোঁ, আৰু 2ৰে 2 একবাৰ 10 গ'ল 5 বাৰ, গতিকে -1/5 ইজিকেল -1/5, মানে দুই এটা কি পালোঁ সমান পালোঁ। এতেকে আমি কি লিখি দিব পাৰোঁ, এতেকে 2/3 3/8 আৰু 4/5 সংখ্যা তিনিটাই কি কৰে যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে। ঠিক আছে, বুজিব পাৰিছে, ধৰিব পাৰিছে, ধুনীয়াকৈ মই বুজাই দিছোঁ। এইটো আচলতে পূৰণৰ ক্ষেত্ৰত কি আছিল, এ ক্ৰছ বি হয় নহয় ক্ৰছ চি ইজিকেল এ ক্ৰছ বি ক্ৰছ চি, মানে ইয়াৰ মানকেইটা পাতি ল'লোঁ, মানকেইটা পতাৰ পিছত এইটো 3 কটাকটি গ'ল, এই 2ৰে 8 4 বাৰ গ'ল, -1/4 পাতিলোঁ, পূৰণ 4/5 আছিলে, ইফালে -2/3 আছিল, এই 4ৰে 8 2 বাৰ কাটিলোঁ, তলত হ'ল 2 5 গুণ 10, ওপৰত 3, এই 3 কটাকটি গ'ল, 2ৰে 2 একবাৰ 10 5 বাৰ, ইফালে 4 4 কটাকটি গ'ল, গতিকে দুয়োফালে -1/5 -1/5, মানে কি হ'ল সংখ্যা তিনিটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে। এতিয়া 14 নম্বৰ কুৱেশ্যনত আমি চাওঁ, 14 নম্বৰ কুৱেশ্যনটো মই ইয়াত পতা নাই, 14 নম্বৰ কুৱেশ্যনটো মই ডাইৰেক্ট কিতাপত তোমালোকক দেখাই দিম। 14 নম্বৰ কুৱেশ্যনটো কি সুধিছিল, 14 নম্বৰ কুৱেশ্যনত সুধিছিল আমাক কি বুলি সুধিছিল, 14 নম্বৰ কুৱেশ্যনটো চাই লোৱা। এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। আবদ্ধ নহয় মানে কি আছিল, পৰিমেয় সংখ্যা আবদ্ধ নহয় মানে হৰণ কৰিলে, মানে দুটা পৰিমেয় সংখ্যাৰ হৰণফল কেতিয়াবা পৰিমেয় নহ'বও পাৰে, আবদ্ধ নহয় মানে। যদি আমাক কোৱা হ'লে এটা উদাহৰণ দেখুওৱা যে পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত আবদ্ধ, মানে কি আবদ্ধ হয় মানে কি দুটা পৰিমেয় সংখ্যা যোগ কৰিলে তাৰ এনচাৰ সদায় এটা পৰিমেয় সংখ্যা ওলায়, বা দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলেও এটা কি ওলায় পৰিমেয় সংখ্যা ওলায়। কিন্তু আমাক এটা উদাহৰণ দি দেখাবলৈ কৈছে, মানে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়, মানে কেতিয়াবা পৰিমেয় সংখ্যাৰ হৰণফলো কি হ'ব পাৰে পৰিমেয় নহ'বও পাৰে। তো সেই উদাহৰণ দেখাবলৈ মই ইয়াত এটা এক্সাম্পল দি দিছোঁ, চোৱা এনচাৰটো ইয়াত চাই লোৱা। 0 আৰু 2 দুটা পৰিমেয় সংখ্যা, ঠিক আছে, তোমালোকে জানাই 0 এটা পৰিমেয় সংখ্যা, 2 এটা পৰিমেয় সংখ্যা। গতিকে যদি মই 0ক 2 দি হৰণ কৰোঁ তেতিয়াহ'লে সদায় এটা পৰিমেয় সংখ্যা পাম, কিয়নো 0ক যদি 2 দি হৰণ কৰোঁ তাৰ এনচাৰ সদায় কিমান 0 ওলাব। যিকোনো সংখ্যাৰে যদি 0ক হৰণ কৰা হয় তাৰ এনচাৰ কি ওলাব, সদায় 0 ওলাব। ঠিক আছে, কিন্তু যদি মই 2টো পৰিমেয় এটা সংখ্যা, তাক যদি 0 দি হৰণ কৰি দিওঁ তেতিয়াহ'লে সেইটো অৰ্থহীন, তাৰ কোনো মান নাথাকে, মানে 0ৰে যিকোনো সংখ্যা, অকল 2 বুলি নহয়, 3 4 হ'ব পাৰে, গতিকে তেনে ক্ষেত্ৰত ইয়াৰ কোনো মান নাথাকিব, অৰ্থাৎ সি কি নহ'ব পৰিমেয় নহ'ব, মানে নাই যিহেতু তাৰ আমি গমেই নাপাম, অৰ্থহীন সেইটো। গতিকে আমি কি লিখিলোঁ, অৰ্থাৎ পৰিমেয় সংখ্যাৰ হৰণফল পৰিমেয় নহ'বও পাৰে, মানে কেতিয়াবা
পৰিমেয় সংখ্যাক আন এটা পৰিমেয় সংখ্যাৰে হৰণ কৰিলে পৰিমেয় নহ'বও পাৰে, যেনিবা যিকোনো সংখ্যা এটাক 0ৰে হৰণ কৰিলে। গতিকে দেখা গ'ল যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। গতিকে এনেকৈ লিখিলে হৈ গ'ল বস্তুটো। গতিকে আশা কৰিছোঁ এই 1.1ৰ যিখিনি মই কুৱেশ্যন আনচাৰবিলাক তোমালোকক কৰালোঁ তোমালোকে বুজিব পাৰিছা, আৰু এইবিলাক ধুনীয়াকৈ তোমালোকে এক্সাম যদি আহে কৰিব পাৰিবা। আৰু যদি নুবুজা তেতিয়াহ'লে মোক কমেণ্টত জনাবা, মই আকৌ একবাৰ কোনটো বুজা নাই সেইখিনি বুজাবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী সময়ত মই এতিয়া 1.2ৰ যিবিলাক কুৱেশ্যন নেক্সট ভিডিঅ'ত আপলোড কৰিম। গতিকে তোমালোকে যিমান পাৰা এই ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডবিলাকৰ লগত শ্বেয়াৰ কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। মই আগন্তুক দিনবোৰত তোমালোকৰ এই গোটেই যোনটো চিলেবাছ ধুনীয়াকৈ বুজাই যাম আৰু ভালকৈ অংকবিলাক কৰি যাম। এনেকৈ বুজাম যাতে তোমালোকে কোনো সমস্যাৰ সন্মুখীন নোহোৱা, আৰু আগলৈ যি আমাৰ হায়াৰ ক্লাছবিলাক তাত তোমালোকৰ কনচেপ্টখিনি গোটেই ক্লিয়াৰ কৰি লৈ যাম। লগতে মই এই চেনেলটোত বহুতো ট্ৰিক, যিবিলাক মেথমেটিক্সৰ সৰু যিবিলাক ট্ৰিক, পূৰণ হৰণ যিকোনো হওক সেইবিলাক শিকাই যাম। তোমালোকে সেইবিলাকো শিকিবা। গুড লাক, থেংক ইউ।